ভাবকচোন আজি আপোনাৰ জীৱনটো ঠিকেই চলি আছে, ইনকাম আছে, এটি সুখী পৰিয়াল আছে, খৰচো নিয়মীয়া। কিন্তু হঠাৎ কিবা অসুখ, দুৰ্ঘটনা বা অঘটন ঘটিল, তেন্তে কি হ'ব? এনে পৰিস্থিতিত অতিকে প্ৰয়োজনীয় হৈ পৰে লাইফ ইঞ্চুৰেঞ্চ বা হেল্থ ইঞ্চুৰেঞ্চ। এই দুয়োটা কেৱল ইঞ্চুৰেঞ্চ নহয়, ই হৈছে আপোনাৰ আৰু পৰিয়ালৰ বাবে এক আৰ্থিক সুৰক্ষা কৱচ। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ। প্ৰথমে লাইফ ইঞ্চুৰেঞ্চ কি জানো আহক। লাইফ ইঞ্চুৰেঞ্চ মানে হৈছে যদি বীমা কৰা ব্যক্তিজনৰ মৃত্যু হয় তেন্তে বীমা কোম্পানীয়ে তেওঁৰ পৰিয়ালক এটা নিৰ্দিষ্ট ধনৰাশি প্ৰদান কৰে। অৰ্থাৎ ই মানুহজনক ঘূৰাই আনিব নোৱাৰিলেও কিন্তু তেওঁৰ অনুপস্থিতিত পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান কৰে। ধৰক এটা পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰীজন নাইকিয়া হৈ গ'ল, তেতিয়া ঘৰখন কেনেকৈ চলিব? মা দেউতাক কোনে চাব? বেংকৰ লোন কেনেকৈ পৰিশোধ হ'ব? সন্তানৰ ভৱিষ্যত কি হ'ব? লাইফ ইঞ্চুৰেঞ্চ থাকিলে পৰিয়ালে দুখৰ মাজতে কিছু আৰ্থিক সহায় পায়। সেয়েহে যিসকলৰ ওপৰত পৰিয়ালৰ আৰ্থিক নিৰ্ভৰতা আছে তেওঁলোকৰ বাবে লাইফ ইঞ্চুৰেঞ্চ অতি দৰকাৰী। এতিয়া হেল্থ ইঞ্চুৰেঞ্চৰ কথা কওঁ। হেল্থ ইঞ্চুৰেঞ্চ মানে হৈছে আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো লোক অসুস্থ হ'লে চিকিৎসাৰ খৰচ ইঞ্চুৰেঞ্চ কোম্পানীয়ে বহন কৰা এক ব্যৱস্থা। অৰ্থাৎ হস্পিটেল বিল, ঔষধ, মেডিকেল টেষ্ট, চাৰ্জাৰী আদি খৰচৰ বাবে সৃষ্টি হোৱা আৰ্থিক চাপ বহু পৰিমাণে কমি যায়। আজিৰ দিনত উন্নত চিকিৎসাৰ খৰচ বহুত বেছি। এটা ইমাৰ্জেঞ্চি, এটা চাৰ্জাৰী বা কিবা এটা জটিল ৰোগ হ'লে আমাৰ ছেভিংছ একেবাৰে শেষ হৈ যাব পাৰে। কিন্তু হেল্থ ইঞ্চুৰেঞ্চ থাকিলে আপোনাৰ ছেভিংছ শেষ হৈ নাযায় আৰু সময়মতে চিকিৎসাৰ ব্যৱস্থাও কৰিব পৰা যায়। সেয়েহে হেল্থ ইঞ্চুৰেঞ্চৰ প্ৰয়োজন কেৱল চিকিৎসাৰ বাবে নহয়, ই এক আৰ্থিক সুৰক্ষা কৱচো হয়। আৰ্থিক অৱস্থা উন্নীতকৰণৰ বাবে যিদৰে ছেভিংছ জৰুৰী, ঠিক তেনেদৰে ৰিস্ক মেনেজমেণ্ট কৰাও অপৰিহাৰ্য। লাইফ ইঞ্চুৰেঞ্চ আৰু হেল্থ ইঞ্চুৰেঞ্চ দুয়োটাই আপোনাৰ ওপৰত হঠাৎ অহা আৰ্থিক চাপ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত আপোনাৰ ছেভিংছ বাচে, ধাৰ ল'ব লগা নহয় আৰু পৰিয়ালটোও সুৰক্ষিত হৈ থাকে। মানে ইঞ্চুৰেঞ্চ হৈছে আপোনাৰ আৰ্থিক পৰিকল্পনাৰ সুৰক্ষা কৱচ। এক কথাত ক'বলৈ হ'লে লাইফ ইঞ্চুৰেঞ্চ মৃত্যুৰ পাছত পৰিয়ালৰ সুৰক্ষাৰ বাবে আৰু হেল্থ ইঞ্চুৰেঞ্চ জীৱনকালত চিকিৎসাৰ খৰচৰ নিশ্চয়তাৰ বাবে। দুয়োটা মিলি আপোনাৰ আৰ্থিক পৰিকল্পনাক অধিক শক্তিশালী কৰে। বন্ধুসকল, টকা উপাৰ্জন কৰাই যথেষ্ট নহয়, টকা আৰু পৰিয়াল দুয়োটাকে সুৰক্ষিত ৰখাও সমানে দৰকাৰী। ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ 1 মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে। আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন থাকিলে বা আন কোনো বিষয়ত জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক। শীঘ্ৰে আকৌ এটা নতুন ভিডিঅ'লৈ আমি আপোনাৰ ওচৰ চাপিম। ধন্যবাদ। নিজে শিকোঁ, আনকো শিকাওঁ।